প্রথমে মই আজি আসাম প্রদেশ কংগ্রেস কমিটির সাধারণ সম্পাদক হয়ে পেলাই আর কক্রাঝার 1 নং লোকসভা সমষ্টির আজির ভাবি ক্যান্ডিডেট নহয় ক্যান্ডিডেট হয়ে পেলাই সকলকে নমস্কার যাচিছো আর গোটে আকামবাসীক নমস্কার যাচিছো। আজি আমি খুব আনন্দ এটার কারণে যে গর্জন নিচিনা মানুষ এনেকা আশা ভরসা নাছিল, কিন্তু ঈশ্বৰৰ দয়াত ভূপেন বৰা ডাঙৰীয়াৰ দয়াত AICC নেতৃত্বৰ দয়াত যে আজি মই ৰাষ্ট্ৰীয় দল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ওৱান অফ দ্য MP কেণ্ডিডেট হ'বলৈ পাইছে, এইটোৰ কাৰণে খুব আনন্দ আৰু ইয়াৰ কাৰণে আপোনাক প্ৰেছ মিটটো মাতা হৈছে। আজি আমি গোটেই 1 নং কোকৰাঝাৰ 1 নং লোকসভাৰ সমষ্টিৰ ৰাইজবাসীক যিসকলে মোৰ কাৰণে কেণ্ডিডেটৰ সাপোর্ট দিছিলে, আমার কংগ্রেস পার্টির হয় বহুত মানুষ গর্জনে পাবা লাগে তেখেতসকলৰ ওচৰত আৰু বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া ওচৰত মোৰ কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰিছো যে ধৰ্ম নিৰ্বিশেষে জাতি ভাষা নিৰ্বিশেষে গোটেই কোকৰাঝাৰ 1 নং লোকসভাৰ ৰাইজসকলে তেখেতৰ মূল্যৱান ভোট দি মোক জয়যুক্ত কৰিব, এইটো আশা ৰাখিছো। আপুনি কি ইস্যু বহুত আছে, মেইন ইস্যু আমাৰ BTC কক অসমে কক সারা ইন্ডিয়াত কক ইস্যুটো হল ডেভেলপমেন্ট ইস্যু আৰু ডেভেলপমেন্টটো হইটোৱে যে আজিৰ আমাৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী সকলে নিবনুৱা অৱস্থা থাকিব লাগিছে, স্কুল কলেজ পঢ়া শুনা কৰাৰ পাছত চাকৰি বাকৰি একেবাৰে নাই, কল কাৰখানা নাই, বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি UPPলে দি আছে, BJPয়ে দি আছে। ইয়াৰ পৰা মুক্তি পাবলৈ যে কংগ্ৰেছে জিকাই দিল্লীত যাব লাগে, এইটো মেইন ইস্যু। আৰু ইয়াৰ উপৰিও আজিৰ তাৰিখত গোটেই BTR বাকী গোটেই অসমবাসী গোটেই ইণ্ডিয়াৰ বাকীৰ মেইন ইস্যুটো হ'ল একচুৱেলি যে আজিৰ তাৰিখত এই নিৰ্বাচনটো ভাৰত যে এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰত যে এখন গণতান্ত্ৰিক দেশ, ভাৰত যে এখন for the people, by the people and of the people দেশ, পৃথিৱীত লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষৰ সংবিধানক ৰক্ষা কৰাৰ কাৰণে সেই নিৰ্বাচনটো। এই গতিকে আমি গোটেই ৰাইজসকলক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো যে আপুনি আপোনাৰ মূল্যৱান ভোটটো যেন তেন দি যাতে নষ্ট নকৰা, কাৰণ BJPৰ যি হিটলাৰী শাসন চলি আছে আজিৰ তাৰিখত ভাষাক লৈ জাতিক লৈ ধৰ্মক লৈ এই পলিটিক্সটো আঁতৰাবৰ কাৰণে কংগ্ৰেছক এবাৰ দিল্লীত চৰকাৰ আনিব লাগিব। আৰু কংগ্ৰেছে যদি দিল্লী চৰকাৰ আনিব লাগে তেনেহলে কোকৰাঝাৰ যে এই ST লোকসভা সিটটো খুব ইম্পৰ্টেণ্ট হৈ আছে। এই গতিকে আজি নিৰ্বাচনৰ মূল উদ্দেশ্যটো গণতন্ত্ৰক ৰক্ষা কৰাৰ উদ্দেশ্য, সংবিধানক ৰক্ষা কৰাৰ উদ্দেশ্য, ধৰ্ম জাতিৰ স্বাভিমানক ৰক্ষা কৰাৰ উদ্দেশ্য আৰু নিবনুৱা অৱস্থাত নাইকিয়া কৰাৰ কাৰণে উদ্দেশ্য। আজিৰ তাৰিখত যুঁজটো কাৰ লগত হ'ব এইটো ক'বলৈ খুব টান, কাৰণ কংগ্ৰেছতো কেণ্ডিডেট ৰেডি হ'ল। বহুত আগৰ পৰাই কোকৰাঝাৰ 1 নং লোকসভাত মোৰে নাম নিউজত আহি থাকে, কিন্তু BPF আৰু UPPL আজিলৈকে কেণ্ডিডেটৰ কোনো থিৰাং হোৱা নাই। তেখেত আজি তাৰিখলৈকে যদি কেণ্ডিডেটে মানে থিৰাং কৰিব পৰা নাই, এতিয়া কাৰ লগত কেনেকা যুঁজ হ'ব আমি কেনেকা ক'ব পাৰিব। এই গতিকে মই প্ৰমোদ ডাঙৰীয়া অনুৰোধ কৰিছো, তেখেত ডাঙৰীয়া এই যোৱাকালি এটা নিউজত কৈছে যে নমিনেশ্যন দিলে বোলে পইচা পাব। মই কেতিয়াও শুনা নাছিল, কেতিয়াও দেখা নাই, কোনো হিষ্ট্ৰী নাই যে কোনোবা নমিনেশ্যন দিলে পইচা পায়। প্ৰমোদ ডাঙৰীয়া চাগে পায়, UPPL মানুহবিলাক চাগে পায়। এই প্ৰমোদ ডাঙৰীয়া আজিলৈকে নিজৰ কেণ্ডিডেট ৰেডি কৰিব পৰা নাই, গৰ্জনৰ কথা কি কৈ আছে সি? দি চাওকচোন আগৰ কেণ্ডিডেটটো আৰু কিমান পইচা পাই হৈ কেণ্ডিডেট দিলে, নমিনেশ্যন দিলে। এইগিলা ভাষণ যদি শুনে, এতিয়া আজিৰ তাৰিখত UPPL অৱস্থা এনেকা যে কেণ্ডিডেট দিব নাপাৰাহি।
কাৰণটা এইটোৱে যে হিমন্ত বিশ্ব শৰ্মাই তেখেতক ডিক্টেট কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাদে কোনো কেণ্ডিডেট দিব নোৱাৰে তেনে অৱস্থা ৰাইজৰ ৰাজাৰ কাৰণে কি বিষয় লৈ আহিব ৰাইজৰ ৰাজাৰ কাৰণে কি মেছেজ দিব কিহৰ কাৰণে ইউপিপিএলক ভোট দিব কিহৰ কাৰণে বিজেপিক ভোট দিব আকৌ বড়ো জাতিক ভাগ কৰাৰ কাৰণে ভোট দিব নেকি যে বড়োবিলাক ভাগ কৰিব বিচাৰে ইউপিপিএলে বড়ো জাতিক বিজেপিয়ে ভাগ কৰিব বিচাৰে সেইকাৰণে ইউপিপিএলৰ কোনো উদ্দেশ্য নাই আৰু তেখেতসকলে যেতিয়া নাকি কেণ্ডিডেট ঘোষণা কৰে সেইদিনা পাছত মই ক'ব পাৰিম যে আমাৰ মেইন যুঁজ কাৰ লগত হ'ব আজিৰ কাৰণে আমি ৰখিব লাগিব বিপিএফ কৈছে একচুৱেলি বিপিএফ আজিৰ তাৰিখত কেণ্ডিডেট দিব পৰা নাই আৰু এইটোৱেই কাৰণ মই বাৰে বাৰে আগৰ পৰাই কৈ আহিছে যে তেখেতসকলে উদ্দেশ্য আছে বিটিচিখনক 17 বছৰ বহুত ডেভেলপমেণ্ট কৰিছে বহুত কথা তেখেত কৈ আছে কিন্তু আজিলৈকে তেখেত কেণ্ডিডেট দিব পৰা নাই আৰু কাৰণটা এইটোৱেই যে মই কৈ আছে আগে বাৰে বাৰে যে বিপিএফ যিমানেই নকওক তেখেত বিজেপিৰ বি টিম নৱচৰণীয়া আপোনাৰ নৱ কুমাৰ কেতিয়াও ফেক্টৰ হ'ব নহ'ব কাৰণ নৱ কুমাৰ চৰণীয়াৰ ইয়াত কোনো ঢেউ নাই ইয়াত কোনো নাম নিচানা নাই ৰাইজসকলে নৱ কুমাৰ চৰণীয়াক এতিয়া বিচৰা নাই কাৰণ এইটো এটা সংগঠন কৰিছে এইটো অনাবড়ো আজিৰ তাৰিখত অনাবড়ো কৰি কৰি বহুত মানুহবিলাক আমনি লাগিছে জাতিৰ হিংসা কৰি মানুহবিলাক আমনি লাগিছে গতিকে নৱ কুমাৰৰ নামেই আনিব নালাগে এই জাতিৰ মাজত হিংসা কৰাই একেবাৰে বেয়া বস্তু এই গতিকে নৱ কুমাৰ চৰণীয়া ফেক্টৰটো নহয় একেবাৰে সি মানে ৰাইজৰ মুখত নাই আজিৰ তাৰিখত এই গতিকে নৱ কুমাৰ চৰণীয়া আৰু বাৰে বাৰে লোৱাটো মহাপাপ